নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ, যাৰ নাম হ'ল অনন্যা আৰু নমিতা। আজি হৈছে আমাৰ দ্বিতীয়টো ব্লগ। চাই থাককচোন এই ব্লগটোৰ মাজেৰে আমি কি কৰোঁ। কি কৰিছে আপোনালোকে চাওকচোন। আমাৰ পিছফালে বাৰীখন চিকুণাই আছে। কি কৰি আছে চাওক, চিকুণাই আছে আৰু তাৰপিছত কি কৰে আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। এয়া আমাৰ পাপা এইবিলাক চিকুণাই আছে, তাৰপিছত কি কৰে আপোনালোকক দেখুৱাই থাকিম বাৰু। আৰু এইফালে আছে আমাৰ বাৰীখন। বাৰীখনতে বিভিন্ন ধৰণৰ এতিয়ালৈকে ফল মূলৰ পৰা ধৰি এইবিলাক শাক পাচলি লগোৱা হৈছে। আৰু এইফালে এইটো ৰঙালাও, এইফালে এয়া খেতি এনেকৈ এইবিলাক কৰি থোৱা হৈছে আৰু মাটি এইবিলাকতো কিবা দি থোৱা আছে। এইফালে সেইফালে আমাৰ পুখুৰীটো আৰু এই আৰু বাৰীখন সেইফালে সেইফালে পপাই চিকুণাই আছে পপাই। চাই থাকক ভিডিঅ'টো চাই থাককচোন। কি হয় দেখুৱাম আৰু পাপাক দেখুৱালোৱে। সেইফালে বাৰীখনো আপোনালোকক দেখুৱালোঁ আৰু কিবা কিবি দেখুৱাম, আকৌ দেখুৱাই থাকিম বাৰু ব্লগটো। পটকে আকৌ কিবা এটা কাম এটা ওলাইছে, সেই কামটো কৰি লওঁ, আকৌ আপোনালোকৰ মাজলৈ আহি যাম। চাই থাকক তেনেহ'লে ভিডিঅ'টো। হাই এভৰিৱান, আমাৰ আজি গধূলিৰ সাজত মায়ে মানে বনাবলৈ আৰম্ভ কৰিছে আৰু কিনো খাওঁ বলকচোন আপোনালোকক দেখুৱাওঁ আজি কিনো মায়ে বনায়। এয়া দেখিছেনে, পপাই আনিলে এয়া ইণ্ডিয়া গেট বাসমতি ৰাইচ। তো এইয়া আজি মায়ে বনাব। আৰু এইফালে কাজু মই খাই খুব ভাল পাওঁ, আমাৰ হেল্থৰ কাৰণে খুব ভাল। এয়া আমি এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি গোটাই ল'ম, কি আনিনো আজি মায়ে বনায়। আৰু এইফালে পপাই বনাব চিকেন। এয়া মেৰিনেট কৰি থৈ দিছোঁ চিকেনখিনি। অলপ দেৰি আগতে মেৰিনেট কৰিলে ভাল হয় আৰু খাবলৈ। তো ভিডিঅ'টো চাই থাকক, আমি ইনগ্ৰিডিয়েণ্টছখিনি গোটাই লওঁ, তাৰপিছত আপোনালোকৰ লগত ভিডিঅ'টো আজি শ্বেয়াৰ কৰিম। হাই এভৰিৱান, আমাৰ ইনগ্ৰিডিয়েণ্টছখিনি গোটোৱা হৈ গ'ল। আজি বনাওঁ আমি পোলাওৰ কাৰণে আমি গোটাই ল'লোঁ আৰু যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়। দেখুৱাচোন বলক আপোনালোকক কি এনো আজি আমি পোলাও। হৈছে পিঁয়াজ, এইখিনি সৰু সৰুকৈ কাটি লোৱা হ'ল। আৰু এইফালে কাজু কাটি লৈছে মায়ে। আৰু এইফালে তেজপাত, এইফালে লং ইলাইচি এইবিলাক দি থোৱা হৈছে আৰু খাবলৈ ভাল হয়। এইফালে গ্ৰীণ মটৰ আৰু এইফালে ঘিউ, গৰু ঘিউটো সকলোৱে খায়েই। আৰু এইফালে গাজৰ, আৰু এইফালে বনাবলৈ গাজৰে মটৰে ভাজি আছে মায়ে। চাই থাককচোন আপোনালোকে ভিডিঅ'টো। এইফালে এইখিনি দিয়া হোৱা নাই। আৰু এইফালে পপাই কাটি আছে বিলাহী। আমাৰ আজি চিকেন বনাব পপাই। চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখিনি চবে জানেই পোলাও বনাব, তথাপিও আমি দিছোঁ আৰু আমাৰ ফালৰ পৰা ভিডিঅ'টো কেনেকুৱা পাই জনাব আপোনালোকে কমেণ্ট এটা কৰি। এইখিনিৰ পিছত কি দিবা? তেজপাত দিব। এইখিনিৰ পিছত তেজপাত পায়সতো দিয়ে, বহুত হেৰিয়াত দিয়ে। এইফালে বাসমতি ৰাইচ মটৰে গাজৰখিনিয়ে ফ্ৰাই কৰি ল'লে মায়ে আৰু কাঢ়ি থৈছে। এতিয়া তেজপাতখিনি ভাজি লৈছে। তাৰপিছত এতিয়া পিঁয়াজখিনি দিব লাহে লাহে, গোটেইখিনি দি দিব যিখিনি আছে এতিয়া ইনগ্ৰিডিয়েণ্টছ। ইলাচি, লং, দালচেনি দি দিলে। আৰু এইফালে পিঁয়াজখিনি আছে, আৰু পিঁয়াজখিনি লাষ্টত দিব। চাই থাকক ভিডিঅ'টো আপোনালোকে। চাউলখিনি এইফালে টুকি থোৱা হৈছে। ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। পিঁয়াজখিনিয়ে তেজপাতখিনিয়ে ধুনীয়াকৈ ভাজি আছে। পিঁয়াজখিনি ৰং এটা আহিলে বৰ ভাল লাগে খাই পোলাওত, সেইখিনি ভাজি আছে মায়ে। ল' ফ্লেমত ভাজি আছে হয়নে? হাই ফ্লেমত নাই ভজা। হাইত ভাজিবলৈ হ'লে বহুত বেছিয়ে ৰঙা হৈ যাব, গতিকে ল' ফ্লেমত ভাজি আছে। ল' ফ্লেমত ভাজিলেই ভাল লাগিব খাই। পেলাই তেজপাতখিনিও ভাজি আছে। আজি বনাব কিবা? আজি কি বনাবা? আজি ভেজ পোলাও। কোনে কোনে ভাল পায় ভেজ পোলাও কমেণ্ট কৰি জনাবচোন। আপোনালোকে কেনেকৈ বনায় ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমিও চাম। আপোনালোকৰ য'ত দি থোৱা আছে, আপোনালোকৰ কিছুমানৰ ইউটিউব চেনেল আছে। আৰু অকণমান চেনি দিছে চাহ চামুচে।
কালাৰটো আহিবলৈ দেই, কালাৰটো আহিলে ভাল লাগে যিহেতু খাই। অকণমান লৰাই দিছোঁ এনেকৈ, মই লৰাই দিছোঁ। এইফালে ঘিউ বটলটো এইটো গলাই ল'লে, ঘিউটো এনেকৈ ধুনীয়াকৈ গলাই ল'লে পটককৈ দিবলৈ সুবিধা হয়। এইখিনি লৰাই আছে, চাই থাকক ভিডিঅ'টো। এইখিনি ভজা হৈ গ'ল আৰু এতিয়া মায়ে চাউলখিনি ইয়াত এড কৰি দিছে, বাচমতি চাউলটো। এইখিনি চাউলখিনি লাহে লাহে দিব লাগে যাতে ভাজি নাযায় আৰু চাউলখিনি সাৱধানেৰে দিব লাগে, লাহে লাহে লৰাব লাগে। চাউলখিনি ভাজি ভাজি এতিয়া ৰঙচুৱা হৈছে আৰু তেতিয়াই মায়ে অকণমান ঘিউ ইয়াত এড কৰিব, তাৰপিছতে কুকাৰত দি দিব। চাই থাকক ভিডিঅ'টো আপোনালোকে। এয়া মায়ে বনাইছে, অকণমান কালাৰটো আহিছে, অকণমান কালাৰটো আহিব লাগিব যিহেতু। ধুৱাই দিয়ে, অকণমান দি দিছোঁ ঘিউটো। অন্নপূৰ্ণা ঘিউ হয়, আপোনালোকে যি ঘিউ দিয়ে দিব পাৰে আৰু নিজৰ ইচ্ছামতে। আমি অন্নপূৰ্ণা ঘিউ দিছোঁ, আমি কিয়নো অন্নপূৰ্ণা ঘিউৱে ব্যৱহাৰ কৰি থাকোঁ প্ৰায়ভাগ। এতিয়া চাউলখিনি ভজা হৈ গৈছে, এয়া কুকাৰটো ধুনীয়াকৈ চাফা কৰি ৰাখি থোৱা হৈছে, কুকাৰটো দি দিয়া হ'ব। গেছটো অফ কৰি দিছে। তুমি কি মিডিয়াম ফ্লেমতহে বনাই আছিলা? এতিয়া চাই থাকক ভিডিঅ'টো আপোনালোকে, কুকাৰত এড কৰিব, তাৰপিছত আপোনালোকক দেখুৱাই। ইমান ধুনীয়া এটা কালাৰ আহি গ'ল ইয়াত। এতিয়া অকণমান পানী এড কৰি দিব মায়ে, কালাৰটো খুব ধুনীয়া ৰঙচুৱা কালাৰ আহিছে। ভাত বনাবলৈ যিমানখিনি দিব তাতকৈ অকণমান কমকৈ দিব পানীখিনি, যিহেতু সিজিব লাগিব। এয়া আৰু অকণমান দিব লাগিব। কিমানমান দিছা এনে পানী? চাউল 3 কাপত পানী 2.5 কাপমান দিছোঁ। 2.5 কাপ দিছে পানী। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব পাৰে আৰু পানী। এইখিনি অকণমান হেতাৰে লৰাই দিছে যিহেতু ভালকৈ। এয়া এইখিনি পূৰা ৰঙচুৱা কালাৰ হৈ গৈছে। এতিয়া কুকাৰৰ কাপখন মাৰি দিব, তাৰপিছতে আমি চিকেনটো বনাবলৈ ৰেডি কৰিম আৰু, হয়নে? আমি এতিয়া চিকেনৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু এয়া পপাই এইখিনি অলপ দেৰি আগতে মেৰিনেট কৰি থোৱা আছিলে, আপোনালোকক কৈছিলে পপাই বনাব চিকেন। সেইখিনি চিকেন আৰু এইফালে পিঁয়াজ, এইফালে আদা নহৰু পেষ্ট খুন্দি থোৱা আছে আৰু পেকেটতো পায় আজিকালি, আপোনালোকে আপোনালোকৰ অনুসাৰে ল'ব। আৰু এইফালে বিলাহী এয়া, আৰু এইখিনি গোটাই থৈছোঁ আৰু ধুনীয়াকৈ। পপা আহিব এতিয়া, পপাই ধুনীয়াকৈ বনাব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া তেলখিনি পপাই কেৰাহীত দি দিলে, এতিয়া অকণমান দেৰি গৰম হ'বলৈ দিছে আৰু তাৰপিছত ইয়াত পিঁয়াজখিনি এড কৰিছে। এয়া পিঁয়াজখিনি এড কৰিছে, আপোনালোকে চাই থাকক। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব আৰু এইফালে কুকাৰত চাউলটো দি দিয়া হ'ল। চাই থাকক ভিডিঅ'টো আপোনালোকে, দেখুৱাই থাকিম আপোনালোকক।
এয়া আমাৰ আজি পোলাওখিনি ৰেডি হৈছে আৰু অলপ অলপকৈ ধুনীয়াকৈ মায়ে অলপমান লৰাই দিছে গৰম হৈ আছে ভাতটো এতিয়া ওলাই আহিছে আৰু অলপকৈ এয়া ধুনীয়াকৈ হ'লত মনটো কেনেকুৱা লাগিছে ভাল লাগিছে এনেকৈ ধুনীয়াকৈ অকণমান অকণমানকৈ উলিয়াব লাগে মানে তলকৈ কৰি দিব লাগে দেখিছেনে এটা এটা হৈ গৈছে কেনেকুৱা জলৰীয়া ভাল লাগে এনেকৈ বনালে মানে হয়নে নিজে যেতিয়া বনাই তেনেকৈ হয় আৰু তেতিয়া ভাল লাগে এয়া এইখিনি ঘৰত থকা ইনগ্ৰিডিয়েণ্টছে আজি বনাইছোঁ আৰু ইফালে আমাৰ চিকেন ৰেডি হৈ আছে চাই থাকক ভিডিঅ'টো লাষ্টলৈ এয়া আমাৰ অৱশেষত হৈ গ'লগৈ পোলাও এইফালে পোলাও আৰু এইফালে মাংস এইফালে টেঙা অকণমান লৈ লৈছোঁ আৰু এতিয়া খাই লওঁ তেনেহ'লে খাই বৈ আজৰি হ'লোঁ আৰু ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব আজিলৈ বাই বাই এণ্ড শুভৰাত্ৰি